মাজুলী কি? উত্তৰ এটা নদীদ্বীপ আৰু বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ। অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? উত্তৰ চাবুৱাত স্থাপন কৰা হৈছিল। অসমৰ প্ৰধান ভাষা কি? উত্তৰ অসমীয়া ভাষা। অসমৰ লোক উৎসৱ কি? উত্তৰ বিহু। কামাখ্যা মন্দিৰ কোন চহৰত অৱস্থিত? উত্তৰ গুৱাহাটীত অৱস্থিত। অসমত কোনখন নদী সবাতোকৈ ডাঙৰ? উত্তৰ ব্ৰহ্মপুত্ৰ নদী। অসমৰ ৰাজধানী ক'ত? উত্তৰ দিছপুৰত। কোনখন হ্ৰদক অসমৰ কন্যা বুলি জনা যায়? উত্তৰ দীঘলী হ্ৰদক। অসমৰ বিখ্যাত সত্ৰীয়া নৃত্য কোনে সৃষ্টি কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। অসমৰ বীণা ৰাগী বুলি কাক জনা যায়? উত্তৰ ভূপেন হাজৰিকাক। মোৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো ক্লিক কৰিবা।